নমস্কাৰ সকলোকে স্বাগতম জনাইছো জানু আহক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তোমালোকে বহুতে কমেন্ট কৰি আছা যে ফাৰ্ষ্ট কাউন্সেলিংৰ সিটসমূহ কেনসেল হ'ল নাই কিদৰে গম পাবা, লগতে তোমালোকে সেকেন্ড কাউন্সেলিংৰ কাৰণে কি কৰিব লাগিব এই সকলোখিনি গম পাবা এই ভিডিঅ'টোৰ দ্বাৰা। যদি ভিডিঅ'টো লাইক কৰা নাই সকলোৱে লাইক এটা কৰি দিয়া আৰু চেনেলটোলৈ নতুনকৈ আহিলে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এই ধৰণৰ আপডেটসমূহ তোমালোকে পাই থাকিবৰ বাবে। তোমালোকৰ এতিয়া সিটসমূহ কেনসেল হ'ল নে নাই কিদৰে গম পাবা। তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিংৰ যোনখন কলেজত নাম আহিছিল সেই কলেজখনত গৈ তোমালোকে সেই সিটসমূহ কেনসেল কৰি থৈ আহিব লাগিব। কেনসেল কৰি থৈ অহাৰ পিছত তোমালোকৰ সেকেন্ড কাউন্সেলিংলৈ ৱেইট কৰিবা। হয়তো বহুতো ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট কাউন্সেলিংত এটাই ডেট সিলেক্ট কৰিছিল, সেইসকলৰ সেকেন্ড কাউন্সেলিংত নাম নাহিব, কাৰণ তোমালোকৰ যোনখন কলেজত সিটসমূহ পাইছিলা সেইখনটো তোমালোকে কেনসেল কৰি থৈ আহিলা, তেওঁলোকৰ সেকেন্ড কাউন্সেলিংত নাম নাহিব। সেকেন্ড কাউন্সেলিংৰ কাৰণে কোনো ধৰণৰ তোমালোকে ডেট সিলেক্ট কৰিব নোৱাৰিবা। আৰু তোমালোকে টেট সিলেক্ট কৰিব কেতিয়া পাৰিবা, তোমালোকৰ থাৰ্ড কাউন্সেলিংৰ আগত তোমালোকে টেটসমূহ সিলেক্ট কৰিব পাৰিবা। 8 আৰু 9 ছেপ্টেম্বৰ তোমালোকে টেটসমূহ সিলেক্ট কৰিব পাৰিবা। নতুনকৈ বেলেগ কিবা টেট যদি ল'ব বিচাৰা তোমালোকে 8 আৰু 9 ছেপ্টেম্বৰ তোমালোকে টেটসমূহ সিলেক্ট কৰিব পাৰিবা। তোমালোকৰ সেকেন্ড কাউন্সেলিংৰ আগত কিন্তু তোমালোকে টেটসমূহ সিলেক্ট কৰিব নোৱাৰিবা। আৰু যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে সিটসমূহ কেনসেল কৰি থৈ অহাৰ পিছত তোমালোকৰ 8 আৰু 9 ছেপ্টেম্বৰ যদি টেটসমূহ সিলেক্ট কৰিবলৈ অপশ্যনটো অহা নাই, মোৰ মতে সকলো কেনসেল যেতিয়া কৰি থৈ আহিলে তেতিয়া তোমালোকৰ সেই 8 আৰু 9 ছেপ্টেম্বৰ তোমালোকে টেটসমূহ সিলেক্ট কৰিবলৈ অপশ্যনটো আহি যাব, আনলক হৈ যাব। বাই চান্স যদি তোমালোকৰ টেটসমূহ সিলেক্ট কৰিবলৈ অপশ্যনটো নাহে, আনলক যদি নহয়, তেতিয়া তোমালোকে সেই যোনখন কলেজত নাম আহিছিলে সেই কলেজখনত কণ্টেক্ট কৰিবা যে মই কেনসেল কৰি থৈ আহিলোঁ, মোক কেনসেল হ'ল নে নাই হোৱা আপোনালোকে এবাৰ চাই দিব। আৰু চাই দিয়াৰ পিছত তোমালোকৰ কেনসেল হোৱাৰ পিছতহে তোমালোকে 8 আৰু 9 ছেপ্টেম্বৰ তোমালোকৰ টেটসমূহ সিলেক্ট কৰিব পাৰিবা। মোৰ মতে তোমালোকৰ কেনসেলটো হৈ যাব। কেনসেল হোৱাৰ পিছত তোমালোকে 8 আৰু 9 ছেপ্টেম্বৰ তোমালোকে টেটসমূহ সিলেক্ট কৰাৰ পিছতহে তোমালোকৰ থাৰ্ড কাউন্সেলিংত নামসমূহ আহিব। এতিয়া তোমালোকে সেকেন্ড কাউন্সেলিংৰ কাৰণে কি কৰিবা, বহুতে সুধি আছা ফাৰ্ষ্ট কাউন্সেলিংত নাম নাহিলে এতিয়া সেকেন্ড কাউন্সেলিংৰ কাৰণে কি কৰিব লাগিব, বহুতে কমেন্ট কৰি আছা, বহুতে সুধি আছা। তোমালোকে এতিয়া কি কৰিবা, তোমালোকে যেতিয়া ফাৰ্ষ্ট কাউন্সেলিংত তোমালোকে যোনসমূহ টেটসমূহ সিলেক্ট কৰিছিলা বা যোনসমূহ ITI সিলেক্ট কৰিছিলা সেই ওপৰত ভিত্তি কৰিয়ে তোমালোকৰ সেকেন্ড কাউন্সেলিংৰ ৰিজাল্টসমূহ এলটমেন্ট সিটৰ ৰিজাল্ট দিয়া হ'ব। তোমালোকে নতুনকৈ আকৌ সেকেন্ড কাউন্সেলিংৰ কাৰণে টেটসমূহ সিলেক্ট কৰিব নালাগে। তোমালোকে সেই ফাৰ্ষ্ট কাউন্সেলিংৰ সেই যোনবোৰ সিলেক্ট কৰিছিলা তাৰ ওপৰত ভিত্তি কৰিয়ে সেকেন্ড কাউন্সেলিংৰ ৰিজাল্ট দিব। তোমালোকে এতিয়া সেকেন্ড কাউন্সেলিংলৈ ৱেইট কৰা। আৰু বাই চান্স যদি কিছুমানৰ যদি সেকেন্ড কাউন্সেলিংতো নাম নাহে, তেতিয়া তোমালোকে কি কৰিবা মই তোমালোকক ধুনীয়াকৈ বুজাই দিম ষ্টেপ বাই ষ্টেপ। আৰু তোমালোকৰ যদি কিবা সুধিব আছে কমেন্ট কৰিবা, মই তোমালোকক যিমান পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে সকলোৱে লাইক এটা কৰি দিবা। আৰু তোমালোকৰ যদি কিবা কনফিউজ লাগি আছে কমেন্ট কৰিবা, মই তোমালোকক যিমান পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু নতুনকৈ এই চেনেলটোলৈ আহিলে তোমালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এই ধৰণৰ ইনফৰমেশ্যনৰ ভিডিঅ'বোৰ তোমালোকে পাই থাকিবৰ বাবে।